কেনে লাগিছে এতিয়া ভাল লাগি আছে অলপ পিছত ভালকে কৈ আছে কিয় এতিয়া কোৱা এতিয়া এটা ষ্টেপ পাৰ হৈছেহে শ্যাম্পু হৈ গ'ল এতিয়া ভাল লাগিছে ইয়াৰ পিছত আৰু ভাল লাগিব ইয়াৰ পিছত আৰু ভাল লাগিব মেইন মানুহৰে ইয়াৰ তেওঁৰ হেয়াৰ কাট কি কৰিবলৈ চব এখেতে কৰিব এতিয়া যিহেতুকে ফেষ্টিভ সিজন আহি আছে কেনেকুৱা ধৰণৰ অফাৰ ৰাইজে জানিব বিচাৰিব অলপ কৈ দিয়া আমাৰ এতিয়া দুটা ভাগত ডিভাইড আছে এটা মেল এটা ফিমেল আমাৰ ইউনিসেক্স হয় আমাৰ নামটো বেকত আহিলে বেছি ভাল লাগিব আচ্ছা এইটো বঢ়িয়া স্টাইলিশ ফেমিলি আমাৰ সেলুন হয় তো জেন্টছৰ কাৰণে এতিয়া আমাৰ অফাৰ আছে অনলি 99 হেয়াৰ কাটটো আৰু লগতে আপোনাৰ ক্লিন আপ আছে ফেচিয়েল হ'ব হয় তাৰপিছত আপোনাৰ যদি হেয়াৰ ষ্ট্ৰেইটনিং যদি কৰে জেন্টছৰ তেতিয়া আমাৰ 1000 ৰ পৰা ষ্টাৰ্ট আছে বঢ়িয়া জেন্টছৰ কাৰণে আৰু লেডিছৰ কাৰণে আপোনাৰ হেয়াৰ ষ্ট্ৰেইটনিংটো 2499 ত ষ্টাৰ্ট আছে আৰু স্মুথিং আছে আপোনাৰ 2999 আৰু কেৰাটিনটো হ'ব 399
ক'বলৈ গ'লে খুব কম পৰিমাণত ৰিজনেবল প্ৰাইচ আৰু সকলো হয়। যিখিনি পাইছোঁ আৰু মই যিখিনি এতিয়া কৰিলোঁ হেয়াৰ স্পা কৰিলোঁ খুব ধুনীয়াকৈ কৰিছে মাছাজ শ্বেম্পু হওক খুব ধুনীয়া আৰু কি ক'ম সকলো আহিলে গম পাব যে ইয়াত কেনেকুৱা ধৰণৰ হয় আৰু সকলো আহক ভিজিট কৰক দিয়ক পূজাৰ শুভেচ্ছা থাকিল আগতীয়াকৈ সকলোলৈ